তো এভৰিৱান নতুন ভিডিঅ' সৈতে আকৌ এবাৰ আহি গ'লোঁ সো এবাৰ CBSE ইবান মানে এনেকৈ কেনসেল কৰিলে হয় 2021 বোৰ্ডছ কেনসেল কৰিলে সো 2021 और 2022 কি হ'ব লছলিখিনি তাহাত এবাৰ 10ত আছে ৰাইট তো তাহাতৰ কাৰণে কৰিছে কি CBSE নতুন ৰুলৰ সৈতে আকৌ এবাৰ উপস্থিত হ'ল হি তাত কৈছে যে এবাৰ যেনেকৈ আমাৰ হাফ ইয়াৰলি হৈছিল বা এনুৱেল হৈছিল দুটা পৰীক্ষা হৈছিল হয় মিন্স দুটা পৰীক্ষাত বস্তুটো পাতা হৈছিল পৰীক্ষা মেইন কে ইউনিট টেষ্টৰ বাহিৰে ৰাইট এবাৰ হেনেকৈ কৰা হৈছে কিন্তু আমাৰ কি হৈছিল যে এনুৱেলত ফুল সিলেবাস আহিছিল ৰাইট হাফ ইয়াৰলিখিনিও আহিছিল যোনখিনি আহিছিল কিন্তু এবাৰ এনেকুৱা হৈছে যে হাফ ইয়াৰলি যোনখিনি আহিব সেইখিনি ফাইনেলত নাহে মিন্স কেনেকুৱা কৰিছে 50-50% এতিয়া কৰা গৈছে ফাৰ্ষ্ট পৰীক্ষাটো হ'ব যোনটো ফাৰ্ষ্ট এক্সাম হয় হেতু নৱেম্বৰ বা ডিসেম্বৰত পাতিব বুলি এতিয়ালৈকে CBSE কৈছে আৰু নেক্সট এক্সামটো মাৰ্চ বা এপ্ৰিলত পাতিম বুলি কৈছে এটা কি হ'ব পৰীক্ষা কিটাত চাওক নৱেম্বৰ এণ্ড ডিসেম্বৰটোত পৰীক্ষাটোত কি হ'ব যে MCQ বেসড কোৱেশ্চনছ আহিব 90 মিনিটছৰ কাৰণে আহিব এণ্ড আই থিংক 100 মাৰ্কছৰ হ'ব চাগে আৰু যোনটো মাৰ্চ আৰু এপ্ৰিল হ'ব হেতু সাবজেক্টিভ টাইপ হ'ব যেনেকৈ শৰ্ট কোৱেশ্চনছ লং কোৱেশ্চনছ যেনেকৈ আমাৰ এতিয়া বৰ্তমান যেনেকৈ হৈ আছে হেনেকৈ হ'ব ইয়াত সব এইটো বেয়া পাই লাভ নাই কিয়নো এইটো সকলো ল'ৰা-ছোৱালীৰ কাৰণে দিছে অকল এইটো 2021 আৰু 2022 বোৰ্ডছৰ ল'ৰা-ছোৱালীৰ কাৰণে দিছে বাকি তাত আৰু এটা টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কৈ দিছে যে যদি বাই চান্স কৰোনাৰ কাৰণে আকৌ এবাৰ পাতিব নোৱাৰে নৱেম্বৰ বা ডিসেম্বৰত সেই পৰীক্ষাটো MCQ বেস কোৱেশ্চনছ যোনটো পাতা হ'ব ন 90 মিনিটছ দিব হেতু আই থিংক 90 মিনিটছ দিব হেতু ৰাইট সো হেতুত আপোনাৰ মিন্স কি দিব যদি এবাৰ পাতিব নোৱাৰে তেতিয়া হলে অনলাইন বেস কৰিব মিন্স ঘৰ পাই অনলাইন পৰীক্ষা দিব লাগিব আৰু হেতুত কি হ'ব পাৰ্চেন্টটো মিন্স যেনেকৈ এতিয়া 50-50 মাৰ্কছ কৰা আছিল ন তেতিয়া কোৱা নাই CBSE কিন্তু এনেকুৱা হ'ব চাগে 30 মাৰ্কছৰ কৰিব আৰু হেপিনে 70 গুচি যাব মিন্স এপিনে 50-50 ডিভাইড কৰা আছিল এপিনে এতিয়া কমাই দিব এইটো মানে ঘৰৰ পৰা দিছে যেহেতু কমাই দিব 30% দিব 30 মাৰ্কছৰ কৰিব চাগে এনেকৈ কিবা কৰিব আৰু বাকি 70% মাৰ্চ এপ্ৰিললৈ গুচি যাব তাতে এড অন হৈ যাব মানে সো এটোত কি হয় আৰু যোনটো সাবজেক্টিভ টাইপ কোৱেশ্চনছ আহিব লাষ্ট যোনটো পৰীক্ষা মাৰ্চ বা এপ্ৰিলত আধা সিলেবাস আহিব দুইটাত হেতুত কি হ'ব আপোনাৰ 2 ঘণ্টা দিয়া হ'ব টাইম আমাকটো 3 ঘণ্টা দিয়া আছিল ৰাইট কিন্তু 2 ঘণ্টা টাইম দিয়া হ'ব কিন্তু তাত মাৰ্কছ কম থাকিব হাফ সিলেবাস আহিব প্লাস বাকি এনেকুৱা ভিডিও চাই থাকিবলৈ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব বাকি CBSE যি কয় ভালে কৰিব সেবাই কি কয় হেতু তাৰ ওপৰটো আহিব চাগে কিয়নো ফলো কৰি আছে যেহেতু বাকি ক্লাস 10 বা 12 এটো এপ্লিকেবল হয় ক্লাস 10 এণ্ড 12 দুইটাৰ কাৰণে অকল 10 নহয় 12 কাৰণে হয় বাকি এই 2021 অৰ বেটছৰ ৰিজাল্ট কেতিয়া দিব এতিয়ালৈকে এনাউন্স কৰা নাই যেতিয়া দিব আমি ভিডিঅ' বনাই থাকিম আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব বাই বাই